ফালৰ পৰা এইখিনি কৰা হৈছে আৰু পুৰস্কাৰ কলেজে আপোনালোকে মেম্বাৰ দিছে ডিপাৰ্টমেণ্টৰ ফালৰ পৰা তেখেতসকলৰ যি কৰণীয় আছে আমি পঞ্চায়তৰ সৈতে এইখিনি বস্তু গড়ি গুটি একো নাজানা মানুহ ঠিক আছে ক'বলৈ নাজানে লিখিবতো পাতি হওক ক'বলৈ নাজানে ঠিক আছে আমাক মাতিছে এইভাবে আমি আহিব লগা হ'ল কাৰণে প্লিজ মেডাম স্যার এটা কথা কম যেতিয়া আমি ডেড বডি 28ত ঘটনা হৈছিল 29ত যেতিয়া আমি খবৰ পালে ৰাতিপুৱা এম্বুলেঞ্চ কিছুমান কছাৰীৰ পৰা আহিলোঁ পুলিচৰ মানুহ গৈছিলে কিবা মেজিষ্ট্ৰেট আহিছিলে আকৌ আমি হেল্প কৰিছিলোঁ পুলিচক আমি কোনো কথা কিবা হোৱা নাই তাৰপিছত আমাৰ পুলিচৰ লগত বুজাবুজি হ'ল নদীটো ডাঙৰ হৈ বাঢ়ি আছে পানীটো আমি পাৰ কৰিব নোৱাৰিম আকৌ আমাক ক'লে ছাৰে এজন ছাৰে আপোনালোকে দুটামান গাড়ী আহক আমাৰ লগত বলক আঠিয়াবাৰীৰ সোমাম আমি তাতে ডেড বডি ক'ত আছে কি হৈছে আমি চাম তাৰপিছত এই ছাৰে কৈছে আমাৰ বিষ্ণুৰী আইচি ছাৰ ফোন কৰিছে আমাক ছাৰ এনেকুৱা তেনেকুৱা আমি আমাক ফোন কৰিছে ক'ত আছে ছাৰ আমি ডিগ্ৰীপাৰাত আছোঁ ছাৰো আছিলোঁ আমি একেলগে গৈছোঁ তাৰপিছত পুলিচ বাৰ আমাক কৈছে বেয়া চিটুৱেশ্যন হ'ব পাৰে আমিতো একো দিয়া নাই মেডামো আছে আপোনালোকে যদি ডেড বডিটো ইয়াত আনিব তেতিয়া হুলস্থুলুচ পৰিৱেশ হ'ব নেকি পুলিচ অলপ ভয় খাইছিল ছাৰ আমাৰ কথা বিশ্বাস কৰক আমাৰ যিটো ৰাইজে ক'ব কিছুমান লিডাৰসকলে কিছুমান ক'ব আমাৰ কথাটো মানিব ছাৰ মোৰ কথা অতি নহ'ব ভালকৈ আমি দিছোঁ পুলিচ আমাক সহায় কৰিছে পুলিচৰ লগত আমি দোষী নাই কিন্তু যিজনে ঘটনা ঘটিছে ছাৰ মানুহটো ধৰিব লাগিছিলে তাৰ ক'তবা গুলিয়াব লাগিছে ক'তবা ভৰিত ধৰিব লাগিছিলে আইনে বিচাৰ কৰিব লাগিছিলে কিন্তু নেশ্যনেল পাৰ্ক বুলি চব নাজানে ছাৰ মই জানো কিছুমান জানো গোটেই পাব্লিক নাজানে ছাৰ আমি ৰিকুৱেষ্ট কৰিছোঁ ছাৰ যাতে সৰল ভাঙা ৰিভাৰ এইখিনিত যাতে ডাঙৰ ডাঙৰ বেনাৰ এই পষ্টাৰটো চাইনবোৰ্ড যাতে বুজিব পায় চাই ল'ব এইটো অলপ আমি প্লিজ মাৰ্কিং কৰি দিব লাগে আৰু আমাৰ বি টি চিৰ যোন EM ছাৰ বুজাই মিলি কথা ক'ব লাগিছিলে মানে হঠাহঠি হৈছে গোলাগুলি হৈছে দুইটাৰ পাৰ্টিৰ মাজত কিন্তু এতিয়াতো অসম্ভৱ ছাৰ মই বি টি চি EM ছাৰ মই তাতেও অনুৰোধ কৰিম ছাৰ যাতে অলপ ভাবি চিন্তি কথাটো কয় প্লিজ ছাৰ কিবা এটা তদন্ত কৰিব লাগিব ঠিক আছে আৰু এজন কিবা ৰেঞ্জাৰৰ আণ্ডাৰৰ এজন মানুহ আছে ছাৰ মোক ফোন কৰিছে 28 তাৰিখ আবেলিখন ফোন কৰিছে মোক এনেকুৱা আৰু 4জনমান মানুহ আছে বহুত ডেঞ্জাৰ হ'ব মষ্ট ৱান্টেড দিশা বুলি এজন মানুহ কিছুমান মানুহ আৰু হত্যা কৰা আছে 4জন বলে বাকি আছে মষ্ট ৱান্টেড এইটো তদন্ত কৰিব লাগিব ছাৰ এইটো মানুহটো তদন্ত কৰিব লাগিব ছাৰ যোন মানুহটো ৱান্টেড বুলি কৈছে না এইটো তদন্ত কৰিব লাগিব বাকি আছে বোলে হয় যোনটো মাৰিলো আমি আৰু 4জন বাকি আছে এনেকুৱা কৰি ছাৰ এইটো অতি শীঘ্ৰে তদন্ত ল'ব লাগিব ছাৰ আপোনালোকে সাৰমাঙ্গা নেশ্যনেল পাৰ্ক বুলি গোটেই পাব্লিকটো গম পায় ডাঙৰ ডাঙৰকৈ এটা বেনাৰ লিখি দিয়ক ছাৰ কালি আপুনি আপোনাৰ ষ্টাফটো পিছত নঘটিছে গাঁৱৰখিনি ছাৰ গাঁৱৰ এৱাৰনেছটো ল'ব মই যিটো কৈছোঁ এইটো হৈছে আৰু কি মানুহে আহি আমি পুলিচ পৰিস্থিতি কৰা নাই মেডাম আছিলে আমাৰ লগত সিদিনা গোটেই দিনটো নদীত খাটি আছিলে ছাৰ আছিলে আমি কি কৰিছে চবেই জানে আমি বহুত হেল্প কৰিছে পুলিচ ডিপাৰ্টমেণ্টৰ আমাক বহুত হেল্প কৰিছে আমাৰ ফালৰ পৰা যি কৰিব লগা আছে আমি যদি বেয়াকৈ চিকিৎসা হয় আমি বাইকখনত আমি আবিষ্কাৰ যাওঁ